নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটি নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে নীল কচুৰ পাতৰ পকৰি। আহকচোন এই ৰেচিপিটো কেনেকৈ বনাই চাই লওঁ। ৰেচিপিটো বনাবলৈ মই 3টা কচুৰ পাত ভালদৰে ধুই লৈছোঁ। লগতে 2টা পিঁয়াজ জলকীয়া কাটি লৈছোঁ। কচুৰ পাতকেইটা মই ভালদৰে মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া পিঁয়াজ আৰু জলকীয়া কেইটা ভালদৰে কাটি ল'ম। আপুনি জ্বলা নাখালে নিদিবও পাৰে, কিন্তু মই 2-3টা জলকীয়া দিছোঁ আৰু বেছি খালে বেছিকৈও দিব পাৰে। পকৰিখিনি বনাবলৈ মই ডাঙৰ চামুচেৰে 3 চামুচ বেচন দি দিছোঁ আৰু পকৰিকেইটা অকণমান কুৰকুৰীয়া হ'বৰ কাৰণে মই চাউলৰ গুড়ি 2 চামুচ দি দিছোঁ। সোৱাদ অনুসৰি মই 1 চামুচ নিমখ দি দিছোঁ আৰু 1 চামুচ হালধিৰ গুড়ি দি দিছোঁ আৰু জিৰাৰ গুড়িও অকণমান দি দিছোঁ। এতিয়া ইয়াতে বেকিং পাউডাৰ অকণমান দি দিছোঁ। কালাৰৰ কাৰণে কাশ্মীৰী জ্বলাৰ গুড়ি অকণমান দি দিছোঁ। এতিয়া ইয়াতে পানী দি গোটেইখিনি ভালদৰে মিহলাই ল'ম। এয়া চাওক, মিশ্ৰণখিনি তৈয়াৰ হৈ গৈছে। এতিয়া কেৰাহীটোত তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আপোনালোকে এটা এটাকৈ মিশ্ৰণখিনি তেলত দি দিব। মাজে মাজে আপোনালোকে পকৰিকেইটা ভালদৰে লৰাই থাকিব, নহ'লে জ্বলি যাব পাৰে। এনেদৰে পকৰিকেইটা এটা এটাকৈ ওলটাই দিম। পকৰিকেইটা গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম।
চাওক এতিয়া পকৰীকেইটা তৈয়াৰ হৈ গৈছে। এতিয়া মই এটা এটাকৈ পকৰীকেইটা নমাই ল'ম। চাওক পকৰীকেইটা দেখিবলৈ খুবেই সুন্দৰ হৈছে। আপোনালোকে গধূলিৰ টাইমত চাহৰ লগত এই পকৰী বনাই খাই চাব, খুবেই ভাল পাব। ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।